বন্ধুসকল নমস্কাৰ। সমূহ অসমবাসীক বাঘখানাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। কিছু সময় পূৰ্বে এটা ৰিলছত তিনিচুকীয়াৰ এটা ঘটনা দেখিলোঁ, যিটো ঘটনাত নামনি অসমৰ পৰা যোৱা সংখ্যালঘু কিছুমান ব্যক্তিক কাণত ধৰাই কিছুমান ব্যক্তিয়ে প্ৰশ্ন সুধি আছে, ক'ৰ হয়, কি কথা, কি বতৰা। এতিয়া মই সেইসকলক এটা স্পষ্টকৈ আৰু এটা মুকলি প্ৰত্যাহ্বান জনাইছোঁ, যদি আপোনালোকৰ ইমানেই সাহস আছে নামনিৰ পৰা যোৱা সংখ্যালঘু ব্যক্তিক এনেধৰণে অত্যাচাৰ কৰিবলৈ, তেন্তে উজনি অসমত নামনি অসমৰ এনেকুৱা বহুত ACS, APS, IS অফিচাৰ আছে আৰু বহু উচ্চপদস্থ বিষয়া আছে। সেই উচ্চপদস্থ যিকোনো এজন ব্যক্তিক যিধৰণে এই ইটা ভাটাত লেবাৰ কৰিবলৈ যোৱা ব্যক্তিসকলক আপোনালোকে যিটো অত্যাচাৰ চলাইছে, নামনি অসমৰ পৰা যোৱা সংখ্যালঘু এজন উচ্চপদস্থ বিষয়াক আপোনালোকৰ এই যি অত্যাচাৰ কৰিছে, তেনেকুৱা এজন ব্যক্তিক এনেকুৱা অত্যাচাৰ কৰি দেখাওক, তেতিয়া আপোনালোকক মই মতা বুলি ক'ম। সেইসকল ব্যক্তিক মই মতা বুলি ক'ম। কোনোবা সেইসকল ব্যক্তিয়ে যদি নামনি অসমৰ পৰা যোৱা কোনোবা এজন উচ্চপদস্থ চৰকাৰী বিষয়াক এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি দেখুৱাব পাৰে, সেই কাম কৰিবলৈ যোৱা ইটা ভাটাৰ লেবাৰকেইটাৰ ওপৰত যি আপোনালোকে বৰমতা দেখাইছে বা দেখায়, আপোনালোকক একেবাৰে মুকলি প্ৰত্যাহ্বান, এজন নামনি অসমৰ পৰা যোৱা সংখ্যালঘু উচ্চপদস্থ ব্যক্তিক কৰি দেখাওক। মই জানো নোৱাৰে, আপোনালোকৰ সেইখন সৎ সাহস নাই। গতিকে এনেই ইটা ভাটাৰ এই লেবাৰবিলাকক ওপৰত ৰজা হৈ বৰমতা হৈ ভিডিঅ' কৰি দেখাই একো লাভ নাই। গতিকে এইবিলাক ধুৰন্ধামি, এইবিলাক বদলামি আপোনালোকে এৰি দিয়ক। ভাল দেখুওৱা নাই কথাবিলাক।